আমেৰিকাৰ এটি ধুৰন্ধৰ চাল, এটা গুলিত দুই চিকাৰ। খবৰ দেশ বিদেশলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমেৰিকাত এটা চামিট হ'ব গৈ আছে। এখন সন্মিলন হ'ব গৈ আছে। সন্মিলনখন হ'ল দি চামিট ফৰ ডেম'ক্ৰেচি। নামটোতে আপোনালোকে গম পাইছে চামিটটো কিহৰ হ'ব। গণতান্ত্ৰিকৰ ওপৰত এখন সন্মিলন হ'ব। ইয়াত 110খন দেশক নিমন্ত্ৰণ কৰিছে। এই সন্মিলনখন ভাৰ্চুৱেল হ'ব। ইয়াত ভাৰতৰ নামো আছে 110খন দেশত, লগতে পাকিস্তানৰ নাম আছে আৰু টাইৱানৰ নাম আছে। এতিয়া পাকিস্তান আৰু টাইৱান এই দুখন দেশৰ নাম থকাত সকলোৱে চকিত হৈ গৈছে। কাৰণ আপোনালোকে হয়তো নিশ্চয় জানে বৰ্তমান পাকিস্তান আমেৰিকাতে ভাল নহয়। পাকিস্তানে আমেৰিকাৰ বন্ধু হৈ পিঠিত চুৰি সানিছে, তেনেকুৱা কথা হৈছে। কাৰণ টাইৱানক বিশেষকৈ বিশ্বত যিকোনো এটা অনুষ্ঠান হ'লে বা অলিম্পিক হ'লে বা ৰাষ্ট্ৰসংঘ অলিম্পিকত যেতিয়া দেশসমূহে খেলিবলৈ যায় তাত সকলোৰে দেশৰ নাম থাকে, কিন্তু টাইৱান থাকে লিখা চাইনিজ টাইপে। কাৰণ চীনে কয় টাইৱান চীনৰে অংশ। ৰাষ্ট্ৰসংঘত টাইৱানৰ নিজস্ব এটা আসন নাই, তাত চীনৰ এটা অংশ হিচাপে আছে চাইনিজ টাইপে। তো টাইৱানক মতাৰ কাৰণে এইটো এটা ডাঙৰ খবৰ হৈ গৈছে বা ডাঙৰ এটা কথা। কাৰণ ইয়াত চীনক মাতা নাই, চীনক আমন্ত্ৰণ কৰা নাই, টাইৱানক আমন্ত্ৰণ কৰিছে। লগতে আমেৰিকাৰ বন্ধু ৰাষ্ট্ৰ মিডল ইষ্টত চৌদি আৰৱ, জৰ্ডান, মিছৰ এইবিলাক দেশক আমন্ত্ৰণ কৰা নাই, কিন্তু আমন্ত্ৰণ কৰিছে ইৰাক আৰু ইজৰাইলৰ মিডল ইষ্টত। লগতে তুৰ্কীকো আমন্ত্ৰণ কৰা নাই। আৰু আমেৰিকাৰ পুৰণি শত্ৰু ৰুছকো ইয়াত আমন্ত্ৰণ কৰা নাই। এতিয়া কথা হ'ল এই 110খন দেশক আমন্ত্ৰণ কৰিছে। এই 110খন আমন্ত্ৰণ কৰাৰ কাৰণ হ'ল হয়তো আমেৰিকাৰ এই 110খন দেশ গুড লিষ্টত আছে। আমেৰিকাৰ বন্ধুত্বৰ দেশ হিচাপে হয়তো গণ্য কৰে। প্লাছ যিহেতু গণতান্ত্ৰিক আলোচনা হ'ব, গণতন্ত্ৰৰ ওপৰত আলোচনা হ'ব, সেয়ে এইখন দেশ সম্পূৰ্ণ গণতান্ত্ৰিক বুলি মানে ধৰি ল'ব পাৰে। যদি আমেৰিকাই তেনেকৈ ভাবিছে, নিশ্চয়কৈ এই 10খন দেশ সম্পূৰ্ণ গণতান্ত্ৰিক দেশ। টাইৱানক ইয়াত কিয় নিমন্ত্ৰণ কৰিছে? আপোনালোকে জানে বৰ্তমান আমেৰিকা আৰু চীনৰ মাজত এটা শীতল যুদ্ধ চলি আছে। হয়তো পিছলৈ এইটো এটা মহাযুদ্ধ হ'ব পাৰে, ৰূপ ল'ব পাৰে। টাইৱানক সম্পূৰ্ণ গণতন্ত্ৰ কৰিবলৈ এইটো জাষ্ট এটা আৰম্ভণি। হয়তো সিহঁতে চাব বিচাৰিছে টাইৱানক মতাৰ পিছত, টাইৱানক আমন্ত্ৰণ কৰাৰ পিছত চীনে কি ব্যৱস্থা লয়। মুখেৰে কোৱাৰ বাহিৰে, ধমকি দিয়াৰ বাহিৰে যদি একো একশ্যন নলয়, হয়তো নেক্সট ষ্টেপ হ'ব আমেৰিকাৰ ৰাষ্ট্ৰসংঘত টাইৱানক এটা স্থান দিয়া। যেতিয়া টাইৱান ৰাষ্ট্ৰসংঘত এটা নিজা নাম লৈ স্থান হ'ব টাইৱান বুলি, তেতিয়া হয় টাইৱানৰ যিটো স্বাধীনতা সেইটো সম্পূৰ্ণ মূৰ দাঙি উঠিব। দ্বিতীয় কথা হ'ল পাকিস্তানক ইয়াত কিয় নিমন্ত্ৰণ কৰিলে? কাৰণ পাকিস্তানটো নামতে এখন স্বাধীন দেশ বা গণতন্ত্ৰ দেশ, কিন্তু পাকিস্তানত শাসন হয় পাকিস্তান আৰ্মিৰ যিটো পচন্দ সেইজনে পাকিস্তানৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে। নামত এটা ইলেকশ্যন কৰাই দিয়ে, কিন্তু সম্পূৰ্ণ এইটো শুদ্ধ ইলেকশ্যন নহয়। পাকিস্তানে আমেৰিকাক বহুত বেয়াকৈ ঠগিছে। তালিবানক মাৰিম বুলি টকাও লৈছে, তালিবানক ট্ৰেইনিঙো দিছে। সেইবাবে আমেৰিকাই আফগানিস্তানত জয় হ'ব নোৱাৰা কাৰণ এটাই, তাত আফগানিস্তান এৰিব লগা হোৱা কাৰণ এটাই, সেইটো হ'ল পাকিস্তান। এই অধিৱেশনত কিয় নিমন্ত্ৰণ কৰিলে? দ্য চামিট ফৰ ডেম'ক্ৰেচি। ইয়াৰ কাৰণ চীন আৰু পাকিস্তানক এটা এসেকা দিবৰ কাৰণে এটা পাকিস্তানক নিমন্ত্ৰণ কৰিছে। এতিয়া পাকিস্তান চামিটত আহিলেও মৰিব, নাহিলেও মৰিব। যদি আহে চীনৰ ৰুদ্ৰৰূপ দেখা পাব, কাৰণ চীনে নিজৰ ভাই বুলি কয় পাকিস্তান, সৰু ভাই। যদি চীনক ইগন'ৰ কৰি চামিটত আহে, তেতিয়াহ'লে পাকিস্তান আৰু চীনৰ এটা যিটো সুন্দৰ সম্বন্ধ এটা আছে, সেইটো হয়তো লাহে লাহে নোহোৱা হ'ব। সেইটো হয়তো ভাঙিবলৈ আমেৰিকাই এইটো বুদ্ধি লৈছে, এইটো চাল খেলিছে। আৰু যদি নাহিলেও একেবাৰে বিশ্বৰ চকুত
ধৰা পৰি যাব যে পাকিস্তান সম্পূৰ্ণ চীনৰ পক্ষত আছে। সিহঁতে নকয়, নাহিলে একেবাৰে আমেৰিকাৰ সৈতে যিটো এটা ক্ষীণ এটা সূতাৰ নিচিনা এটা সম্বন্ধ এটা ৰছী এটা আছিল, সেইটাও ছিঙি যাব। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ এইটো এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব, এইটো কেনেকৈ পাৰ কৰে। আমেৰিকাই দেখাই দিলে এই ছামিটখন পাতে, এই ছামিটখন কৰি যে আমেৰিকাৰ সহযোগী দেশ কোন কোন হয়। কিন্তু এটা কথা, জিঅ' পলিটিকেল কোনো দেশ কাৰো শত্ৰু নহয়, কোনো দেশ কাৰো মিত্ৰ নহয়। তাত সদায় নিজ দেশৰ হিতটো চাই, নিজ দেশৰ লাভটো চাই, নিজ দেশৰ লাভ চাইহে বন্ধু শত্ৰু মানি লয়। এটা সময়ত আমেৰিকা আৰু ভাৰতৰ সম্বন্ধ এনেকুৱা নাছিলে। ভাৰত সম্পূৰ্ণ ৰাছিয়াৰ হাতত আছিলে, ৰাছিয়াৰ পক্ষত। কিন্তু দেখাত নিউট্ৰেল হৈ আছিলে, কয় আমি নিউট্ৰেল আমি থাকিম, আমি কাৰো পক্ষত নাথাকোঁ। কিন্তু ৰাছিয়াৰ কথা মতে সকলো কাম কৰিছিলে। ইয়াত ৰাছিয়াৰো এটা হিত লুকাই আছিলে, এটা লাভ আছিলে, কাৰণ ভাৰতে সম্পূৰ্ণ হাতিয়াৰ অস্ত্ৰ ৰাছিয়াৰ পৰা কিনিছিলে। লাহে লাহে সময় সলনি হ'ল, আগবাঢ়ি গ'ল, ভাৰতৰ ওপৰত উঠিব ধৰিলে। এনেকুৱা এটা অৱস্থা আহিল, ভাৰতক আমেৰিকাই না কৰিব নোৱাৰা হ'ল, মানে নেদেখাকৈ থাকিব নোৱাৰা হ'ল। ভাৰতক আৱশ্যকতা হৈ গ'ল এছিয়াত চীনক দমন কৰিবলৈ, চীনক ৰাখিবলৈ, কাৰণ চীন এটা মহাশক্তি হ'বলৈ গৈ আছে। তো ইয়াতো হিত আছে, ইয়াতো লাভ লুকাই আছে আমেৰিকাৰ। ভাৰতৰো লাভ লুকাই আছে। চীনক যদি ৰাখিব লাগে, আমেৰিকাক লাগিব ভাৰতক, কাৰণ ডোকলাম হোৱা সময়ত ৰাছিয়াই এনেকুৱা কোনো পদক্ষেপ লোৱা নাই ভাৰতৰ পক্ষে। ভৱিষ্যতত যদি কিবা এটা কনফ্লিক্ট হৈ যায় চীনৰ সৈতে, ৰাছিয়া হয়তো ভাৰতক হেল্প নকৰিব পাৰে। তো ইয়াত সকলোৰে হিত লুকাই থাকে, লাভ লুকাই থাকে। সেই জিঅ' পলিটিকেলত কোনো দেশ শত্ৰু নহয়, কোনো দেশ মিত্ৰ নহয়। নিজৰ দেশৰ লাভৰ ওপৰত সকলো ঠিক হয়।